বন্ধু বান্ধৱীসকল যদি আপুনি আধাৰ কাৰ্ড ডাউনলোড কৰিবলৈ বিচাৰিছে তেনেহ'লে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখাম আপুনি নতুন নিয়মত নতুন ৱেবছাইটত কেনেকৈ আপুনি আধাৰ কাৰ্ডখন ডাউনলোড কৰিব। আপোনাৰ আধাৰ কাৰ্ডখন নিজৰ মোবাইলত আপুনি কৰিব পাৰিব ডাউনলোড কেনেকৈ কৰিব। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপুনি গুগলৰ চাৰ্চ বাৰত ইয়াত আপুনি চাৰ্চ কৰিব, টাইপ কৰিব ইয়াত UIDAI টাইপ কৰাৰ পিছত আপুনি চাৰ্চ কৰি দিব। তাৰপিছত আপুনি অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি অলপ স্ক্ৰল ডাউন কৰি তলফালে আহি যাব। অহাৰ পিছত ইয়াত আপুনি চাব পাৰিব ডাউনলোড আধাৰ লিখা আছে। আপুনি ডাউনলোড আধাৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ওচৰত এনেকুৱা এটা এলাৰ্ট আহিব, আপুনি অ'কেত ক্লিক কৰি দিব। তাৰপিছত আপুনি অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। আপুনি অলপ তলফালে আহি যাব। অহাৰ পিছত ইয়াত আপুনি চাব পাৰিব ডাউনলোড আধাৰ। আপুনি ডাউনলোড আধাৰত ক্লিক কৰি দিব। ডাউনলোড আধাৰত ক্লিক কৰাৰ পিছত ইয়াত আপুনি চাব পাৰিব ইয়াত দি আছে আধাৰ নাম্বাৰ আৰু এনৰোলমেণ্ট ID আৰু ভাৰ্চুৱেল ID। আপুনি এই তিনিটা অপশ্যনত আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। মই ইয়াত আপোনাক দেখুৱাই দিম যে আপুনি আধাৰ কাৰ্ড নম্বৰ দি কেনেকৈ আপুনি ডাউনলোড কৰিব। আপুনি ইয়াত চাব পাৰিব ইণ্টাৰ আধাৰ নাম্বাৰ। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব আৰু ইয়াত এটা কেপচা দি আছে। এই কেপচাটো আপুনি ছেম টু ছেম ইয়াত এণ্টাৰ কৰি দিব। কেপচা আৰু আধাৰ কাৰ্ড নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপুনি চেণ্ড OTP লিখা আছে, আপুনি চেণ্ড OTPত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP চেণ্ড কৰিব। সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। ইয়াত আপুনি চাব পাৰিব এণ্টাৰ OTP। ইয়াত আপুনি OTPটো এণ্টাৰ কৰিব। OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি ভেৰিফাই এণ্ড ডাউনলোড ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপুনি ইয়াত চাব পাৰিব কংগ্ৰেচুলেশ্যন। তাৰপিছত ইয়াত আপুনি চাব পাৰিব ইউৰ আধাৰ কাৰ্ড হেজ বিন ছাকচেছফুলি ডাউনলোড। ইয়াত আপুনি চাব পাৰিব ডাউনলোড অপশ্যন আহি গৈছে। ইয়াত আপুনি ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত ইয়াত আপুনি চাব পাৰিব দ্য আধাৰ লেটাৰ PDF পাছৱৰ্ড উইল বি ইন 8 কেৰেক্টাৰ। আপোনাৰ আধাৰ কাৰ্ডখন ওপেন কৰিবলৈ PDF ফাইলত ওপেন কৰাৰ পিছত আপোনাক এটা 8 কেৰেক্টাৰত আপোনাৰ এটা পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব। আৰু পাছৱৰ্ডটো কেনেকৈ হ'ব আপুনি ইয়াত এক্সাম্পল চাব পাৰিব। আপোনাৰ নাম যদি আনিছ কুমাৰ হয় তেনেহ'লে আপুনি চাব পাৰিব আনিছ কুমাৰৰ প্ৰথম 4টা কেপিটেল লেটাৰত আখৰ এণ্টাৰ কৰিব লাগিব আৰু আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব লাগিব। ডেট অফ বাৰ্থ ইয়াত আপুনি চাব পাৰিব আনিছ কুমাৰ আৰু ডেট অফ বাৰ্থ আছে 1989। ইয়াত আপুনি চাব পাৰিব আনিছ 1989। এনেকৈ আপোনাৰ PDF ফাইলত আপোনাক এটা পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব। এনেকুৱা এক্সাম্পল দিয়া আছে। ইয়াত আপুনি চাব পাৰিব। ইয়াত চাই আপুনি এনেকৈ এণ্টাৰ কৰিব। আপোনাৰ নামৰ প্ৰথম আখৰ 4টা কেপিটেল লেটাৰত আৰু আপোনাৰ জন্মৰ তাৰিখটো আপুনি এণ্টাৰ কৰিব। যেনে মই ইয়াত আপোনাক দেখুৱাই দিম PDF ফাইল। আপুনি ইয়াত চাব পাৰিব অ'পেন ইন লিখা আছে। আপুনি অ'পেন ইনত ক্লিক কৰি দিব। অ'পেন ইনত ক্লিক কৰাৰ পিছত আপোনাক PDF ফাইলত লৈ যাব। PDF ফাইলত অহাৰ পিছত ইয়াত আপুনি চাব পাৰিব পাছৱৰ্ড এটা এণ্টাৰ কৰিব লাগিব। আৰু পাছৱৰ্ডটো মই যেনে আপোনাক আগে কৈ দিছোঁ যে আপুনি আপোনাৰ নামৰ প্ৰথম 4টা আখৰ হ'ব আৰু আপোনাৰ জন্ম তাৰিখটো হ'ব পাছৱৰ্ড। এই পাছৱৰ্ডটো আপুনি এণ্টাৰ কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখন শ্ব' হৈ যাব। মই ইয়াতে এণ্টাৰ কৰি আছোঁ। পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছত ইয়াত আপুনি চাব পাৰিব আধাৰ কাৰ্ডখন শ্ব' হৈ গৈছে মোৰ। চ' ফ্ৰেণ্ড এনেকৈ আপুনি আধাৰ কাৰ্ডখন আপোনাৰ এনেকৈ ডাউনলোড কৰিব আৰু এনেকৈ পাছৱৰ্ড এণ্টাৰ কৰিব। আৰু যদি কিবা প্ৰব্লেম হয় তেনেহ'লে আপুনি নিশ্চয় মোক কমেণ্টত জনাই দিব।